এইয়া গুৰুজনাৰ নাট গৃহলৈ আহিছোঁ বন্ধু বান্ধৱীসকল। কিমান ডাঙৰ আৰু বিশাল ভব্য নাটঘৰৰ এই পৰিৱেশ, তাকে বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ, নেদেখাসকলে দেখিব। আৰু বহুতেতো আহিছেই, এই তীৰ্থভূমি নেদেখা অসমৰ খুব কম লোকহে আছে, আৰু যিসকলে অহা নাই আহিব এই পবিত্ৰ ভূমিলৈ। নাটঘৰৰ পৰা এয়া মূল কীৰ্তন ঘৰলৈ আহিছোঁ। কৃষ্ণ, কি সুন্দৰ পৰিৱেশ, সঁচাই মনটো কিবা এটা শান্তি আৰু পবিত্ৰ পবিত্ৰ লাগিছে। পুৱাৰ ভাগতে এয়া দূৰ সুদূৰৰ পৰা ভক্তবৃন্দ আহিছে, পুৱাতে পাইছেহি দেই। বৰ সুন্দৰ এটা পৰিৱেশ যে, সেয়েহে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া বৰদবা ভাগি অকণমান চুই চালোঁ দেই। কৃষ্ণ কৃষ্ণ। অসমীয়া সমাজৰ প্ৰাণ মেৰুদণ্ড স্বৰূপ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা নামঘৰ সত্ৰৰ এয়া আদি মূলভাগ আসন ভাগি এয়া আজি দেখিলোঁহি, ভাল লাগিছে। কৃষ্ণ।